जिस दिन तेरी मेरी बात नहीं होती, जिस दिन तेरी मेरी बात नहीं होती, दिन नहीं गुजरता रात नहीं होती, दिन नहीं गुजरता रात नहीं होती, नहीं न लगता दिल तेरे बिना, नहीं लगता दिल तेरे बिना। কিয়ে বাবা আজি তোর মুখত হিন্দী গান জুবিন দাক পাৰি গেলি নাকি? নাই ৰ নাই, জুবিন দাক পাৰা নাই ৰ, জুবিন দাক পাৰিব পাৰিম নেকি? নাই আজি গালো ৰ। অবান আছে দে কি পাইছি অবা ৰাতি ভাবি প্ৰেমতে বললা নেকি? ঠিক নাই, পঢ়বও পাৰে। মই জানছিলো তুই যে কিবা এটা কবি, জানো মই আগে তোৰ আগত এতিয়া মই গানো গাব নোৱাৰা আছো। এই খংকিয়া কৰা নাই দে এনে কৈছে দে। হাও মা কা ইণ্ডিয়া কেইটা বাজিল চাইছ না চানা? যো স্কুলত নাযা। হাও হয় ভাই, 9টা বাজি গেল দেখোনে। যো সারে ৰখি আছে কি জানি। যাং যো। হাও খা, আজি দেখোন এটাও ভাত চাহ নাই। বন্ধ বুলি ভাবিছে নেকি কিবা? স্যার আহিছে চাগে, আজি টাইম পাহৰিলে চাগে বপায়তে। গুড মৰ্নিং স্যার। দে মৰ্নিং। আজি যে ইমান লেট, কাৰণটো কি? স্যার অন্দিনা টাইমতে আইছিলো, আজি ফফর হাগা আইছি, তাক ৰখি থাকাতে আমাৰ দেৰি গেল। আচ্ছা, দে কি হ'ব, ভাল পালি? এনে কিয় কৈছে, মোৰ ক'ত হাগাইছি? এনে কো গাড়ী খাবি নলবা আমি যে টাইমে পাৰিছিলো হোৱা বুলি কো। স্যার পাইছো স্যার, অলপ ভাল পাইছো। দে ঠিকে আছে। পিছে এটা কথা গম পাইছ নে নাই, আজি যে আমাৰ স্কুলত যে নতুন মেম আহিব? স্যার গম পোৱা নাই দেখোন আমি। পাবি, অলপ দেৰিকে লৈ আহি আছো। পিছে ভালদৰে পৰিচয়বিলাক দিবি, ভালকে কথা কবি, একো যাতে তেৰা বেকা নক। স্যার হ'ব চিন্তা কৰবা নালাগে আমি চব কম। মোৰ চিন্তা নাই তহঁতৰ ওপৰত, তহঁতে পাৰিবি মই জানো। দে বহি থাক, মই লৈ আনি আছো ৰ। স্যার আনক এটা কথা দেই চলিয়া, এই নতুন মেমটো আহিব, কোনো যাতে চকু নেদাকে কৈ থৈ দিলো, মই আছো কিন্তু। তই দিয়ে তোক দিমে কি কৰবি? তোৰ চকু ঘকতে উলিয়াই লৈ আহিম, চাই থাকবি পিছত গম পাবি। থৈ তোৰ চকু ভক্তি উলিয়াই না চাং যাছো কি কৰা চামে একো কৰবা নৰা। দে আলাৰ টকা না আইছি। গুড মৰ্নিং মেম। মৰ্নিং। বাবাহঁত, তোমালোকৰ এইটোৱে নতুন মেম? পিছে আপোনালোকৰ তাত এই তিনিটাই ছাত্ৰ নেকি আৰু নাই নেকি? নহয় মেম, আমাৰ আছে আৰু, কিন্তু এই তিনিটা সদায় প্ৰেজেণ্ট থাকে, বাকীকেইটা মাজে মাজেহে আহে। হেনেকে হলে নহব নহয়, তিনিটা নহয় বাকীবিলাককো মাতিব লাগিব। হ'ব মেম, মাতিম। এতিয়া তোমালোকৰ এক পিনৰ পৰা নামকেইটা কৈ যোৱা। মাই কি মৰম লাগা মাতে। প্ৰথমত কোৱাটো কি কৈ আছা তুমি মনে কি মই সুধিছে নাই? কৈ আছো মেম। নমস্কাৰ, মোৰ নাম ফপ সিং চলিহা। মেম মোৰ নাম বুঢ়া তামোল বৰগোহাঁই। আৰু মেম মোৰ নাম হৰকান্ত বেজবৰুৱা। ইমান অদ্ভুত নাম তোমালোকৰ, কোনে ৰাখিছে ঐ? মেম নাই, ইহঁতে নিজে ৰাখা নাম এইবিলাক। ঠিকে আছে দিয়ক, পিছে আজিলৈ আমি আৰু ডেকালৰাহঁত। মেডামে কিবা কৈছে নোকোৱাই কিয়? বাই মেম। হ'ব দিয়া, ভালকে পঢ়িবা দেই। হ'ব মেম, হ'ব, আপুনি চিন্তা কৰিব নালাগে। দিয়া নকৰো দিয়া, মই এৰিলো, বাই। পিছে কেনে পালি বাপাহঁত মেডামক? স্যার কবা লাগে না, পুরা ফার্স্ট ক্লাস। স্যার পিছে মেডাম তোর ঘর ক'ত? এইটো মেডামৰ ঘৰ নালাপাৰা চিনিবা না? নালাপাৰাত ইমান ধুনীয়া মেম আছে, গমে পোৱা নাই স্যার। দে সেইবিলাক কথা বাদ দি, পিছে ইমান ল'ৰা ছোৱালী চাকৰি পালে তোমালোকে কি কৰি আছা? কোনো এপ্লাই কৰা নাছিলা নেকি? স্যার মই এপ্লাই কৰিছিলো, কিন্তু গৰু ফেল পৰাই দিছো স্যার। পঢ়িবা দিলি স্যার, মোবাইলটো চাই থাকো। ঠিকে আছে, তোৰ ভৱিষ্যত আছে। বুঢ়া তামোলৰ কি হ'ল, তোৰ কি কাৰণ আছে? স্যার মই চাকৰি তাকৰি ইণ্টাৰেষ্ট নাই, মই স্যার বিজনেছ কৰিম। তই বিজনেছমেন হবি নি? কি বিজনেছ কৰিবি তই? স্যার বহুত কিবা ভাবি থৈ দিছো, এতিয়া নহয় স্যার, পিছত কৰাৰ পিছত গম পাব। দেচোন বাৰু, কি বা কৰা চাম। আমাৰ হৰকান্ত বাপাৰ বা কি হ'ল? স্যার মোৰ বয়স হৈছে, পৰীক্ষাও দেন। আপনি তো জানে স্যার মই নাম্বার 1 পঢ়াত, কিন্তু স্যার এটা পৰীক্ষা এটাকলৈ পাছ কৰিব পৰা নাই। জানো তই নাম্বাৰ 1, সেইকাৰণে পৰীক্ষা পাছ কৰিব পৰা নাই না? দে চেষ্টা কৰি থাক। পিছে আজিলৈ আৰু না কি কোৱা? কালিলৈ আৰু লগ পাম। হ'ব স্যার হ'ব। দে বাই। যিয়ে হওক নহওক দে, ইমান ধুনীয়া মেম, এতিয়াও মনত পৰি আছে মোৰ। মই যাম তাহাৰ গাঁৱত। হয় নেকি? কালি আহক ছাৰক কৈ আছো। একলা ছাৰক ক কি নকৰবি দেই, চাবি যদি ছাৰে গম পাই তোক কি কৰো। থৈ দিয়ে তোক কোনে ভয় কৰে, কমে। দে কাজিয়া কৰি থাকবা নালাগে, যা ঘৰত যা। কৈ থলো দে হৰকান্ত, যাতে চকু নেদা আৰু ছাৰক নক। থৈ দিয়ে তোৰ পাতা লেকচাৰ, দিমে একো কৰবা নৰা। তোৰ লগত লেকচাৰ মাৰি থকা টাইম নাই মোৰ। বুঢ়া মোৰ যা চকু দিয়া চাই ল'ম। ফফক চিনিব নাই।